Hello everyone, মোৰ ফাৰ্ষ্ট মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি হৈছে বছৰৰ প্ৰথমটো দিন। হে সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ। এতিয়া ময়ো যাবলৈ ওলাইছো এটি বিশেষ ঠাইলৈ নৱবৰ্ষ বুলি। আপোনালোকনো ক'ত ক'ত গৈছে জনাবচোন। এয়া আহি পালোহিয়ে যোনটো বিশেষ ঠাইৰ কথা কৈছিলোহি। এয়া মই অকলে অহা নাই, কিন্তু মোৰ লগত আছে মোৰ লগৰ ৰুঞ্জন। আৰু আমি আহিছো বোকাখাটত থকা চেকনতা থানাত। ভাবিলোঁ নতুন বছৰৰ আৰম্ভণিতে ভগৱানৰ ওচৰলৈ আহি এগছি বন্তি জ্বলাওঁ, যাতে গোটেই বছৰটো ভালে কুশলে পাৰ হয়। পিছে ময়ে নহয়, ইয়াত বহুতো মানুহ আহিছে বছৰৰ প্ৰথম দিনটোত বন্তি গছ জ্বলাবলৈ, যাতে গোটেই বছৰটো ভালে কুশলে মংগলে পাৰ হয়। আৰু তেনেকৈ আমি চাকি বন্তি জ্বলাই আহি অলপ বহিলোহি, দুকপিমান পিছে ফটো মাৰিলোঁ আৰু লগৰজনীলৈ ফোন কৰি নিউ ইয়েৰ উইছো কৰিলোঁ। আৰু এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমিও ওলালোঁ ঘৰ। আৰু এয়া পালোঁ